तामुलपुर गयबारि दखरा इउपिपिएलनि बाखनायथाव हाबाफारि तामुलपुराव हादोरगिरि दावबायफैगोननि थाखाय साखोन सिखोन हाबाफारि लादों। खुंनो गोनां बर' थुनलाइ आफादनि जथुम्मायाव भारतनि हादोरगिरिया बाहागो लाफैगोन। इउपिपिएलनि गयबारि दखरानि बानजायनायाव हादोरगिरि दावबायफैगोननि थाखाय साखोन सिखोन तामुलपुर हाबाफारि लादों। खुंनो गोनां बर' थुनलाइ आफादनि जथुम्मायाव भारतनि हादोरगिरिया बाहागो लाफैगोन। बर' थुनलाइ आफादनि 67थि जथुम्माया तामुलपुर जिल्लानि कसुबारि गोजोन फोथाराव फैगौ 2, 3 आरो 4 मेआव खुंफुंजागोन। तामुलपुराव खुंजानो गोनां बर' थुनलाइ आफादनि जथुम्माखौ जाफुंसार महरै खुंफुंनो थाखाय राव, हारि, धोरोम, बोरोन बासियालासे बयनिबो मददजों साखाफारा खालामनायखौ नुनो मोन्दों। मख'नो गोनांदि जथुम्मानि जोबथा साननि गेवलां मेलाव भारतनि हादरगिरि रामनाथ क'विन्दआ दावबायफैगोननि थाखाय तामुलपुरनि रायजो राजाफोरा रंजाखांनानै बायदि बायदि हाबाफारि खुंबोनाय समनि गेजेरावनो दिनै तामुलपुर जिल्लानि गयबारि दखरा इउपिपिएलनि बानजायनायाव हादरगिरिया दावबायफैगोननि थाखाय साखोन सिखोन तामुलपुर हाबाफारि लायो। বাৰ্ষিক অধিৱেশনটো লক্ষ্য ৰাখি পেলাই আজি যে আপোনালোকৰ গয়বাৰী ব্লক কমিটি ইউপিপিএল আৰু বিজেপি একেলগে লগ হৈ পেলাই যে স্বচ্ছ তামোলপুৰ অভিযান বা চাফাই অভিযান কাৰ্যসূচীটো আপোনালোকে লৈছে, সেইটো খুব ভাল লাগিছে। লগতে আমি যি লক্ষ্য ৰাখি পেলাই আজি এই কামটো কৰিম, আমাৰ টাৰ্গেট এইটোৱে যে আমি আমাৰ ভাৰতৰ যি ৰাষ্ট্ৰপতি হিজ এক্সেলেঞ্চি ৰামনাথ কোবিন্দ ছাৰে যে আমাৰ তামোলপুৰত আহিব, তেখেতৰ অহাৰ আগত আমি গোটেই তামোলপুৰ অঞ্চলটো আমি চাফাই অভিযান বা চাফা কৰি পেলাই আমি এটা এনভাইৰনমেণ্ট দিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ তেখেতৰ অহাৰ পিছত আমাৰ তামোলপুৰত যে মানে যিখিনি কাম কাজ হ'ব লগা আছে বা ডেভেলপমেণ্টেল কামবিলাক হ'ব লগা আছে গোটেইখিনি আমাৰ এই কনফাৰেন্সৰ যোগেদি বা আমাৰ ইয়াত যে বড় সাহিত্য সভাৰ যে অধিৱেশন হ'ব, এই অধিৱেশনৰ যোগেদি এইখন পিছপৰা অঞ্চলবিলাক ডেভেলপ হ'ব, এইটো আমি আশা ৰাখিছোঁ। আৰু আজিৰ যি চাফাই অভিযান, এই চাফাই অভিযানটো যাতে ভালদৰে হয় এইটো কামনা কৰিছোঁ। এই 11 মাইল চকৰ পৰা আমাৰ বৰখাটা চকলৈকে আমাৰ এই অভিযানটো চলিব। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যটো হ'ল অহা মে' মাহত তামোলপুৰ কচুবাৰী গজন পথাৰত আৰম্ভণি হ'ব। ইয়াত আমাৰ ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াদেৱে ইয়াত আগমন অৰ্থাৎ আহিব। ইয়াৰ লগতে 3খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এইখন বড় সাহিত্য সভালৈ আহিব। ইয়াৰ কাৰণে আজি আমাৰ ইউপিপিএল আৰু বিজেপি জইনলি আমি স্বচ্ছ ভাৰত অভিযান এই মিছনত উপস্থিত হ'ব পৰা আমাৰ কেন্দ্ৰীয় ইউপিপিএলৰ সন্মানীয় সভাপতি সোমনাথ নাৰ্জাৰী ডাঙৰীয়াক আমাৰ মহামহিম ৰাষ্ট্ৰপতি তামোলপুৰ অৱলম্বন কৰিব। সেইকাৰণে আমি তামোলপুৰত এজিপি বিজেপি ইউপিপিএল লগ লাগি আমি স্বচ্ছ অভিযান আৰম্ভ কৰিছোঁ। তামোলপুৰ সৰ্বাংগীন সুন্দৰ হওক আৰু বাহিৰৰ পৰা অহা মানুহখিনিয়ে অতিথিয়ে যাতে আমাৰ তামোলপুৰখন সুন্দৰ আৰু সৌন্দৰ্যৰে ভৰি পৰা দেখে, সেইটোৰে কামনা কৰি আমি স্বচ্ছ অভিযান আজিৰ পৰা আৰম্ভ